কবিতা শ্ৰদ্ধেয় কালামদেৱলৈ একাজলি শ্ৰদ্ধাৰ্ঘ। কবিতাটি ডক্টৰ APJ আব্দুল কালামৰ জীৱিত কালতেই লিখা। পাঠ কৰিছে মলয়া গোস্বামীয়ে। হস্তলিপি তোমাৰ কাহানিও লোৱা নাই, তথাপিও আছে তোমাৰ সতে চিনা জনা। কাগজেৰে কিতাপেৰে অন্তৰেৰে হৃদয়েৰে। হয়তো তুমি মোক নিচিনা নাজানা, কাৰণ মই অজানা এক সাধাৰণ নাৰী। বোৱাই দিছো অশ্ৰু বন্যাৰ এক সুবিশাল তটিনী। সকলো পায়ো সকলো হেৰুৱাইছো, সেই এতিয়াও মই তৃষ্ণাটোৰ এক ভোকাতুৰ নাৰী। তোমাৰ মুখত যেন বিচাৰি পাওঁ ভোক গুচোৱাৰ অনন্ত হেঁপাহ, আৰু চকুৰ পতাত যেন বিচাৰি পাওঁ পিয়াহ আঁতৰোৱাৰ সংবাদ। পিতা মোৰ নাই, আয়ু ঢুকুৱা বহু বছৰ হ'ল। দিবানে এধানি আলিংগন, এষাৰি মৰমৰ মাত, তোমাৰ বুকুৰ তপত ল'বলৈ, নহলে বা তোমাৰ পাদস্পৰ্শৰে মোৰ জীৱন ধন্য কৰিবলৈ। দিবানে এষাৰি মৰমৰ মাত। হে মোৰ দেশৰ মহান নেতা, ডেকা শক্তিক জাগ্ৰত কৰা তোমাৰ স্বগতোক্তিয়েই মোৰ প্ৰাণ, মোৰ ঘ্ৰাণ, মোৰ উশাহ নিশাহ সকলো। তথাপিও যেন মই বুভুক্ষা। হে মোৰ দেশৰ মহান নেতা, তুমি আঁকিব পাৰিছা শত আত্মজনৰ ভোক আঁতৰোৱাৰ, শত আত্মজনৰ তৃষ্ণা নিবাৰণ কৰাৰ, শত অন্ধলাক পোহৰ দেখুওৱাৰ, আত্মজনক এষাৰি আন্তৰিক মাত দিয়াৰ। তুমিয়ে আঁকিব পাৰিছা পবিত্ৰ নক্সা। হে মোৰ দেশৰ মহান নেতা, তোমালৈ মোৰ এয়া একান্ত অন্তৰৰ সশ্ৰদ্ধ হাৰ্দিক বাৰ্তা। জনাইছো তোমাক মোৰ অন্তৰ ভৰা একাজলি সেৱা।